কৰোনা যুদ্ধৰ মাজতে আমাৰ সকলোৰে মৰমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসুস্থ হৈ পৰিছে। তেওঁ কি হৈছে সকলো কথা এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো লাষ্টলৈকে চাই দিব। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অতি শীঘ্ৰে সুস্বাস্থ্য হয় বুলি ভাবে তেন্তে ভিডিঅ'টো লাইক কৰি দিব। ৰাজ্যত অব্যাহত আছে কৰোনাৰ সন্ত্ৰাস। কৰোনাৰ বিৰুদ্ধে যুদ্ধত সন্মুখৰ পৰা নেতৃত্ব দিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে হঠাৎ অসুস্থ হৈ পৰিল মন্ত্ৰীগৰাকী। পেটত অতিমাত্ৰা বিষ অনুভৱ কৰে মন্ত্ৰীগৰাকীয়ে। লগে লগে গুৱাহাটী মেডিকেল কলেজত মন্ত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। ৰিপৰ্টত মন্ত্ৰীগৰাকীৰ কিডনীত ষ্টোন ধৰা পৰিছে। শৰীৰত প্ৰচণ্ড বিষ হোৱাত ডক্টৰ শৰ্মাই গুৱাহাটী মেডিকেল কলেজ ছ'নোগ্ৰাফি কৰে আৰু তেওঁ কিডনী 3.76 মিলিমিটাৰ আকাৰৰ ষ্টনটো ধৰা পৰে। চিকিৎসকে চেলাইন আৰু বেজী দিয়াৰ পিছত বিষৰ পৰা কিছু মুক্ত হোৱা বুলি টুইট যোগে জনাই মন্ত্ৰীগৰাকীয়ে। চিকিৎসকে তেওঁক কিছু জিৰণি ল'বলৈ পৰামৰ্শ দিয়ে। এইটো হৈছে ডক্টৰ শৰ্মাৰ টুইট। তেওঁ টুইটত লিখিছে, আফটাৰ এন এপিছড অফ এক্সট্ৰিম পেইন ইন ষ্টমেটছ, ডক্টৰ ইন GMCH হেভ ডিটেক্টেড এ কিডনী ষ্টন মেজৰিং 3.76 mm থ্ৰু দ্য আল্ট্ৰাছ'নোগ্ৰাফি ইন VUJ position. Taking saline and injection to overcome the pain will take rest for the day. Thank you. জয় আই অসম। ধন্যবাদ।